আপুনি কাৰোবাক গালি পাৰিছে ষ্টেজত পডকাষ্ট কৰে মই পডকাষ্টেই কওঁ মই কিন্তু বেয়া কথা নকওঁ আপুনি ক'লে যে জুবিন গাৰ্গে পুৰণা গান কিবা গায় নতুন গান নাই কোনোবাই কমপ্লেইন কৰিলে মই দেখা নাই কিন্তু তেওঁহে দেখিছে ক'ত কিন্তু নতুন গান নহয় নতুন গান ধেৰ আছে এতিয়া গান মই ৰিলিজ কৰা নাই কথাটো হ'ল সেইটো এইবাৰ যে আপুনি চিনেমাখনৰ আগতে মই গান ৰিলিজ কৰিব নোৱাৰে ন এইবাৰ যে আপুনি পুৰণা গীতসমূহ গাইছে ৰাইজে ইমান বেছি ভাল পাইছে ইমান ধুনীয়াকৈ গীত পুৰণি গানবোৰ বিচাৰে মানুহে গান ইমান বেছি হৈ গ'ল মই 2 ঘণ্টাৰ ভিতৰত মই কেইটা গান গাম মিলাবলগীয়া হৈছে সেইকাৰণে মিলাই মেলি মিক্স মেচ কৰি মই তেনেকৈ মিলাই আছোঁ আৰু আমিও কৈহে থাকোঁ তুমি এইটো কৰা নাই আগতে এনেকৈ গাইছিলা এইটো কৰা নাই ক'ত কি গাম হ'ব ৰ'বা ক'ৰবাত মিলাই এটা দুটা এনেকৈ কৰিম আৰু মানে আমাৰো ঢেৰ ফৰমাইজ থাকে লগত ঘূৰিও থাকিলেও আৰু কিবা এটা সেয়াই আৰু মানে ইমানবোৰ শ্ব' কৰোঁতে সেই মিক্স মেচটো যদি ভালকৈ কৰে তেতিয়া কাৰণ চব মানুহেতো প্ৰগ্ৰেমটো চাই থাকেতো চ' তেতিয়া কোনো মনত আঘাত নাপায় আৰু যে মই ভাল পোৱা গানটো গাইছে ক'ৰবাত এটা জেগাত গাই দিলোঁ চবতে যে চব একে গান গাই দিলে সেইটো আৰু বৰ হৈ যাব ঠিকে সেই তেনেকৈ মিলাই আছোঁ এইবাৰ ভিডিঅ'টো যদি সকলোৱে চাই আছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব